সো কি খবৰ? আই হোপ সো ভাল খবৰ। আশা কৰোঁ চবে ভালে আছে, সুখত আছে, শান্তিত আছে। কিন্তু চিটুৱেশ্যন যোনটো এতিয়া হ'বলগীয়া হৈ গৈ আছে, যোনটো হৈও আছে এতিয়া, প্লাষ্টিক 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 যোনটো আমাৰ ক্লাইমেটক এফেক্ট কৰিছে, এনভাইৰমেণ্টক এফেক্ট কৰিছে, আমাৰ সাগৰত থকা সাগৰৰ জন্তুবোৰ আপোনাৰ এফেক্ট কৰিছে, সেইটো এফেক্ট হৈছে, আমিও নিজে এফেক্ট হৈছোঁ। যোনটো আপোনাৰ প্লাষ্টিক এটা বস্তু হয়, যিটো আপুনি 1000 বছৰলৈকে আপুনি যি পুতি থৈ দিয়ে, সেইটো সদায় এনেকৈ থাকিব। আপুনি ওলোৱাৰ পিছতো আপোনাৰ সেনেকৈ থাকিব, আপোনাৰ এইটো কেতিয়াও ডিকম্প'জ নহয়। তো অকল গভৰ্ণমেণ্টে নহয়, সেইটো আমাৰ ওপৰত দায়িত্ব আছে, আমি কেনেকৈ প্লাষ্টিকটো আমি খতম কৰিব পাৰোঁ। প্লাষ্টিকটো আমি সদায় খতম কৰিব পাৰোঁ। সেইটো আমি এটা বস্তু খতম কৰিব পাৰিম, যেনেকৈ আমি ইউজ কৰা কম কৰিব পাৰিম। ইউজ কৰা কম কৰিলেহে প্লাষ্টিকটো আমি খতম কৰিব পাৰিম। গভৰ্ণমেণ্টে বহুত ষ্টেপ লৈছে। গভৰ্ণমেণ্টে ৰাতিপুৱা আপোনাৰ ঘৰত গৈ পেলাই গাড়ী লৈ পেলাই আপোনাৰ আহি পেলাই প্লাষ্টিকবোৰ খাইছেও। বহুতখিনি চাফা কৰিছে, জাগাই জাগাই ডাষ্টবিন দিছে। কিন্তু মেইন কথাটো হ'ল আমাৰ বহুত শিক্ষিত মানুহ হয়, যোনে আপোনাৰ ৰাস্তাত পানী বটল খাই পানী পেলাই দিয়ে, বটলটো পেলাই দিয়ে, খালী বটলটো, প্লাষ্টিকৰ বটলবোৰ, চিপছৰ পেকেট প্লাষ্টিকৰ এভৰিথিং পেলাই দিছে। সেইটো আমাৰ কথা, আমি কেনেকৈ কণ্ট্ৰল কৰিব পাৰোঁ। অকল গভৰ্ণমেণ্টৰ ওপৰত আশা কৰি নহ'ব, আমি নিজেও ট্ৰাই কৰিবলৈ প্লাষ্টিক বস্তুটো শেষ কৰিবলৈ। নহ'লে আমিতো এফেক্ট হৈছোৱে লাহে লাহে, এদিন আমাৰ আহিবলগীয়া যোনটো নেক্সট জেনেৰেশ্যন, সেইটোৰো বহুত ডাঙৰ এফেক্ট হ'ব গৈছে। তো ট্ৰাই কৰক প্লাষ্টিকটো আমি কম ইউজ কৰিব পাৰোঁ। তো আজি মই আপোনালোকক সেইটো এটা টপিক দেখাব গৈছোঁ, প্লাষ্টিকৰ লৈ এটা টপিক দেখাব গৈছোঁ, যোনে গভৰ্ণমেণ্টে এটা সৰুকৈ ষ্টাৰ্ট কৰিছে, নতুন ষ্টেপ এটা। আপোনালোকে সকলোৱে নিজেও ট্ৰাই কৰক, আৰু কি কৰিছে তেওঁলোকে সেইটো আপোনাক মই অলপ সৰু সুৰাকৈ অলপ ভালকৈ দেখাব গৈছোঁ, ট্ৰাই কৰিম। এতিয়া মই ডক্টৰ সঞ্জয় কে গুপ্তা ছাৰক চিনাকি কৰি দিম। তেওঁ সকলো কথা ক'ব। মই গম পাওঁ তেওঁ কি কৰিছে, তেওঁ কি আমাৰ এনভাইৰনমেণ্টৰ কাৰণে কৰিছে, আৰু প্লাষ্টিকক লৈ তেওঁ কি ডাঙৰ এটা মিছনটো ষ্টাৰ্ট কৰিব গৈছে, সেইখিনি তেওঁ ক'ব, মই নকওঁ। কাৰণ যোনটো তেওঁ কৰিছে তেওঁ আপোনাক জনাব। কিন্তু মোৰ মুখৰ পৰা কোৱাতকৈ আপুনি তেওঁৰ মুখৰ পৰা জনাটো বেছি ভাল হ'ব। তো তেওঁৱে আপোনাক চিনাকি কৰি দিব, গোটেই বস্তুখিনি দেখাই দিব। তো থেংক ইউ দাদা, আপুনি আজি মোক বহুত টাইম দিয়াৰ কাৰণে, ইমান ইম্পৰ্টেণ্ট টাইম দিয়াৰ কাৰণে। আপুনি বিজি আছে, বিজি থকাৰ পিছত আপুনি এইখিনি টাইম দিয়াৰ কাৰণে বহুত বহুত থেংক ইউ। তো দাদা আপুনি নিজৰ ইন্ট্ৰডাকশ্যনখিনি দিয়ক, আৰু আপুনি প্লিজ জনাই দিয়ক কি কৰিছে আপুনি বস্তুখিনি। থেংক ইউ ৰাহুল। থেংক ইউ। আগত কামটো বুজাই দিছোঁ। হয়, নিজৰ পৰিচয় দুবছৰ 2 বছৰ আগত ইয়াত একোৱে নাছিল। হয়, মই ছুইজাৰলেণ্ডৰ পৰা আহিলোঁ। এটা নিউজ পেপাৰ ক্লিপিং চাইছিলোঁ, তিনিচুকীয়া আটাইতকৈ গোটেই দেশত জাবৰৰ চহৰ বুলি কোৱা হৈছিল। হয়, ডাৰ্টিয়েষ্ট চিটি অফ তিনিচুকীয়া বুলি কোৱা। সেইকাৰণে এৰি আহিলোঁ, ভাবিলোঁ কিবা কৰিম, মাতৃভূমি হয় এইটো মোৰ। হয়, আহি পিনে আমি মহিলা গোটক ট্ৰেইনিং দিলোঁ। হয়, তেওঁক ইংগেজ কৰি আমি ডোৰ টু ডোৰ ষ্টাৰ্ট কৰিলোঁ। তেওঁক শিকালোঁ কি কেনেকুৱা প্লাষ্টিক বেলেগ কৰিব লাগে, পেপাৰবিলাক কৰিব লাগে। প্লাষ্টিকৰ কাৰণে কৰিলে। ডোৰ টু ডোৰ প্লাষ্টিকৰ কাৰণে কৰিলোঁ, অৰ্গেনিক ৱেষ্ট কাৰ্ড কৰিলোঁ। হয়, তাৰ এবছৰ পিছত মিউনিচিপালিটিয়ে এইটো আমাক চেট দিলে, হয়, যাত আমি কম্প'ষ্ট কৰিব পাৰোঁ। হয়, তাৰপিছত আমি যিমান অৰ্গেনিক ৱেষ্ট ওলাই যায়, ভেজিটেবল মাৰ্কেটৰ পৰা, ঘৰৰ পৰা, যিমান আমি ছেগ্ৰিগেট কৰিব পাৰোঁ, বহুত মিক্স হৈ যায়, চবে নাপাওঁ 100%, কিন্তু যিমানবিলাক আমি পাওঁ সেইটো ইয়াত লৈ আহোঁ। আগত ডেইৰীবিলাক ইমান গোবৰবিলাক সিহঁতি পেলাই আছিলে নালাত, সেইটো সিহঁতে ক'লোঁ পেলাব নালাগে, সেইটো খুব ধুনীয়া আমি সাৰ বনাব পাৰোঁ। সেইটো এতিয়া সাৰ বনাই আছোঁ। মাৰ্চৰ পৰা সেইটো কম্পষ্টিং আমি ষ্টাৰ্ট কৰিলোঁ। এতিয়ালৈকে 120 টনকৈ বেছি আমি জাবৰ অৰ্গেনিক ৱেষ্ট ইয়াত দি আমি সাৰ বনাইছোঁ। মানে এই 2020 মাৰ্চত আপুনি ষ্টাৰ্ট কৰিছে। হয়। নট অনলি আপুনি প্লাষ্টিক, এক্সট্ৰা আপুনি গাৰ্বেজ, মানে আপোনাৰ গৰু গোবৰ, এভৰিথিং আপুনি সেইখিনিতো আপুনি সাৰ বনাইছে। হয়। তেওঁ অকল গোবৰেৰে, আপোনাৰ প্লাষ্টিকে নহয়, গোবৰ চোবৰ এভৰিথিঙত তেওঁ কাম কৰিছে। তেওঁ ট্ৰাই কৰিছে আমাৰ তিনিচুকীয়াখন চাফা কৰিবলৈ। প্লাষ্টিক বিলাক যিমান ওলাই আছে, তো আমি যিমান আমাৰ স্বচ্ছ সেনা বুলি কওঁ আমি তেওঁ, হয়, সিহঁতি প্লাষ্টিকবোৰ লয় ডাম্পিঙত, কি বুলি কয়, স্ক্ৰাপ ডিলাৰত বিক্ৰী কৰি দিয়ে। যিবিলাক সিহঁতি বিক্ৰী কৰিব নোৱাৰে, যেনেকৈ সেইবিলাক আছে, সেইটো আমি লৈ থৈ দিওঁ এটা কম দামত, আৰু ইয়াত প্লাষ্টিক ৰছী বনাওঁ। মানে যোনবোৰ আপোনাৰ ডিকম্প'জ কৰিব নোৱাৰে সেইবোৰ আপোনালোকে কিনে, যিবিলাক ৰিচাইকেল কৰিব নোৱাৰে। হয়, তো কিছুমান আপোনাৰ প্লাষ্টিক আছে যোনবোৰ আপোনাৰ ৰিচাইকেল কৰিব পাৰি, ডিকম্প'জ কৰিব পাৰি, আৰু কিছুমান আছে যোনবোৰ আপোনাৰ বহুত হাৰ্ড বস্তু হয়, আৰু যোনবোৰ আপোনাৰ ডিকম্প'জ কৰিবলৈ ইমান ইজিলি নোৱাৰে। তো তেওঁলোকে সেইবোৰ ঠাই আছে, সেইবোৰত তেওঁ প্ৰচেছটো কৰিছে।
যিমান চিমেণ্ট বেগ হয় পলিপ্ৰপিলিন হয় ল' ডেঞ্চিটি সেইবোৰ লৈ আমি পঠাই দিওঁ ফেক্টৰীত সিহঁতি তাৰ পৰা প্লাষ্টিকৰ ৰছী বনাই দিয়ে আৰু যিমান ডিকম্পজিবল অৰ্গেনিক মেটেৰিয়েল সেইটো আমি লৈ আহোঁ এইটো চোৱা ইমান হৈ আছে এতিয়া আমি 16 টন এজন মানুহ আছে তেওঁ 16 টন লাগে তেওঁ আমি দিব নোৱাৰোঁ ইমান অৰ্গেনিক ৱেষ্ট 108 টন লাগিব 16 টন সাৰ বনাবলগীয়া আমি 10%হে সাৰ বনাব পাৰোঁ যদি 10 টন দিওঁ আমি 1 টন পাওঁ 108 টন দিলে 16 টন পাম এটাকে দেখাই দেখি হয় সেইটো আমি এতিয়া কৰিছোঁ অলপ বায়'মাইনিং কৰি আৰু গোবৰ দি 70-30 ৰেচিঅ' ইয়াত আমি সাৰ বনাই আছোঁ গোবৰ আছে আৰু বায়'মাইনিঙৰ অলপ ৱেষ্ট আছে অৰ্গেনিক মেটেৰিয়েলবিলাক ওলাই আছোঁ তাত আমি ফ্ৰেছ গাৰ্বেজ আপুনি চাব তাত ফ্ৰেছ গাৰ্বেজ আহি আছে আপোনাক দেখুৱাই দিছোঁ কিমান ফ্ৰেছ গাৰ্বেজ আহে সেইটো আমাৰ ইয়াত গোবৰ দি ডিকম্পজিশ্যন কাৰণে এৰি দিওঁ আৰু বেক্টেৰিয়া দি থাকোঁ বেক্টেৰিয়া দিলে আমি সাৰটো সোনকালে পাই যাওঁ যদি ছাগলী বা গৰু আহে আমি তাক খাবলৈ দিওঁ কিন্তু সেইটো প্ৰচেছটো ফাষ্ট হৈ যায় তেনেকৈ খাই পিনে গোবৰ দি দিয়ে সেইটো খুব ধুনীয়াকৈ আমি সোনকালে পাই যাওঁ সব পিঠত আমি এনেকুৱাই তাত আলু পিঁয়াজ আছে কিমান আলু পিঁয়াজ হৈ আছিলে ৱেৰ হাউচত এইবোৰ লৈ আহিলোঁ সেই পিঠত আমি মেটেকা দি আছোঁ মেটেকাৰ কম্পষ্ট কৰি আছোঁ মেটেকাৰ কম্পষ্ট তিনিচুকীয়া কোনোবাই নকৰে মেটেকা ইজ ওৱান অফ দ্য বেষ্ট মেটেৰিয়েল ফৰ কম্পষ্টিং ভেৰি হাই কোৱালিটি আমি বাৰ্মি কম্পষ্টিং কৰি আছোঁ তো সেই বাৰ্মি কম্পষ্টিং তাত চাব আপুনি কি বাৰ্মি কম্পষ্টিঙৰ আপুনি বিক্ৰী কৰিব পাৰে তো যিমান স্বচ্ছ সেনা আছে কিবা কিবি সিহঁতি এক্সট্ৰা ইনকম পাব তো সেইবিলাক কাৰণে আমি এটা স্পেচিয়েল মানুহ যোনে প্লাষ্টিক ৰিচাইকেলৰ প্লাষ্টিক ৰছী বনায় তাৰ পিছত লিংক কৰি আছোঁ আৰু সেইবিলাক তেওঁ লৈ যাব আৰু ৰছী বনাব তো সেইবিলাক যেতিয়া এতিয়া আপুনি চাই আছে আগত তাত পেলোৱা হৈছিলে এতিয়া পেলোৱাৰ একো দৰকাৰ নাই আমি 2 টকা 3 টকা যিমান সেইবোৰ আমি লৈ পিনে দি দিওঁ আৰু প্লাষ্টিক ৰিচাইকেল এইবোৰ প্লাষ্টিকে মানে আমি মানে ৰিচাইকেল কৰি থাকোঁ ন হয় এইবোৰ পটকে মানুহ নিকিনে এইবোৰ এতিয়া ইয়াত নিকিনে হয় মই সেইটোৱে কিনি আছোঁ যোনে ইয়াত স্ক্ৰেপ ডিলাৰবিলাক কাবাৰীবিলাক নিকিনে হয় নহ'লে সিহঁতি চব সেইবোৰ তাত পেলাই দিব কোনোবাই জুই লগাই দিব সেইটো প্ৰিভেণ্ট কৰিবলগীয়া আমি সেইবিলাক কিনি আছোঁ আপুনি চাব পাৰে এই গাড়ীটো এতিয়া ডোৰ টু ডোৰ কালেকশ্যন কৰি আহিছে তাত চাব কেইটামান বেগ আছে সেই বেগত প্লাষ্টিক আৰু কিছুমান পেপাৰবিলাক ছেগ্ৰিগেট কৰি থৈছে আৰু সিহঁতি এইটো গৈ পিনে স্ক্ৰেপ ডিলাৰত বিক্ৰী কৰি দিব মানে ইয়াৰ পৰা আপোনালোকে চিলেক্ট কৰিব কোনখিনি আপোনালোকে ডিকম্প'জ কৰিব পাৰে আৰু কোনখিনি কৰিব নোৱাৰে হয় ন ৰিচাইকেল কৰিব পাৰোঁ সেইটো সিহঁতে বিক্ৰী কৰিবলগীয়া বেলেগকে ওলাই থয় ইয়াৰ পৰা চিলেক্ট কৰিব আৰু যোনবোৰ মানে পুৰা আপোনাৰ ৰিচাইকেল কৰিব নোৱাৰে সেইবোৰ আপোনালোকে তাৰ পৰা আপোনালোকে কাম কৰিব ন হয় যাত যিমান প্লাষ্টিক আৰু পেপাৰ আছে সিহঁতে যি বিক্ৰী হ'ব যাত মাৰ্কেট ভেলু আছে সেইটো সিহঁতে উলিয়াই থৈছে যি ৰিচাইকেল নহয় সেইটো সিহঁতে পেলাই দিব কিছুমান তাতো আছে যেনে মই দেখুৱাইছিলোঁ চিমেণ্ট বেগ আৰু পলিপ্ৰপিলিন সেইবোৰ সিহঁতে লৈ পিনে আমাক দি দিব এইটো আমি ৰিচাইকেল কৰিবলগীয়া পঠাম হয় তো এনেকৈ আমি ৰাতিপুৱা তেখেতলোকে উঠাই আমাক দেখি পাই আপুনি শুনে গান বজাই গাড়ী লৈ আহে তো ইয়াতে আপোনালোকৰ তেনেকৈ ৱেষ্ট প্ৰডাক্টবোৰ উঠাই লোৱা হয় আৰু ইয়াতে চিলেক্ট কৰা হয় বাছা হয় যোনখিনি প্লাষ্টিক ভাগ কৰা হয় প্লাষ্টিকতো দুভাগ থাকে যোনখিনি আপোনাৰ ৰিচাইকেল কৰিব পাৰে ৰিচাইকেল নকৰাখিনি যোনখিনি ৰিচাইকেল কৰিব পৰা হয় সেইখিনি তাত থোৱা হয় সেইখিনি উলিয়াই পেলাই আপোনাৰ বিক্ৰী চিকি দিয়ে আৰু যোনখিনি কৰিব নোৱাৰে সেইখিনি আপোনালোকে আনি পেলাই তেওঁলোকে নিজৰ প্ৰচেছত যোনখিনি দেখালো কৰি আছে আগত ইমান দীপাৱলীত সিহঁতি কলগছ লৈ পিনে সজাই থাকে ঘৰবিলাক আগতে চববোৰ সিহঁতি পেলাই থাকিছিলে এতিয়া আমি যিমান কলগছ লৈ আছিলোঁ ইয়াত 1000কে বেছি কলগছ আছে সেইবোৰ গোটেই আমি কম্প'ষ্ট কৰি দিওঁ এতিয়া পেলাব নালাগে তেনেহ'লে আমি যিমান গ্ৰীণ হাউচ গেছ হৈছে সেইটো প্ৰিভেণ্ট কৰিব পাৰোঁ সেইটো পেলোৱাৰ বিপৰীতে এতিয়া আমি এটা ভাল কম্প'ষ্ট পাম তো এইখনে হ'ল প্লাষ্টিকৰ পাহাৰ যোনখন বেলেগ কোনো নহয় আমিয়ে ক্ৰিয়েট কৰিছোঁ আমিয়ে সাজিছোঁ এখন পাহাৰ আশা কৰিছোঁ আপোনালোক সকলোৱে এই ভিডিঅ'টো চাই পেলাই প্লাষ্টিক ইউজ কৰা অলপ কম কৰে যেন দেখিলে এয়া হৈছে আমাৰ মাউণ্ট এভাৰেষ্ট আমাৰ প্লাষ্টিকৰ মাউণ্ট এভাৰেষ্ট যোনটো আমি ক্ৰিয়েট কৰিছোঁ অকল এতিয়া আপুনি দেখিলে মানুহজনে কথাখিনি ক'লে তেওঁ গভৰ্ণমেণ্টে সৰু সুৰাকৈ ষ্টেপ লৈছে তেওঁলোকে তেওঁ লাহে লাহে ট্ৰাই কৰিছে ডিকম্প'জ কৰিবলৈ ট্ৰাই কৰিছে আৰু বহুতখিনি তেওঁলোকে আগবাঢ়িছেও কিন্তু মেইন কথা গভৰ্ণমেণ্টে যিমান কৰিলেও মেইন হ'ল আমাৰ কথা আমি কেনে কৰোঁ যদি
যদি গভৰ্ণমেণ্টৰ ফালৰ পৰা ষ্টেপ কৰিছে, যদি আমি অলপ কম কৰিব নোৱাৰোঁ প্লাষ্টিক ইউজ কৰাৰ হ'লে এই পাহাৰ এদিন বহুত ডাঙৰ পাহাৰ হয়। তো যিমান পাৰে আপুনি ৱেষ্ট প্ৰডাক্ট, আপুনি প্লাষ্টিকৰ ৱেষ্ট কৰাটো বহুত কম ট্ৰাই কৰক। অলপ বেলেগ বস্তু ইউজ কৰক, কিন্তু প্লাষ্টিক ইউজ কৰিলে আমাৰ চিটুৱেশ্যনটো, আমাৰ ক্লাইমেটক বহুত ডাঙৰ হাৰ্ম কৰিব গৈ আছে। তো ট্ৰাই কৰক কম ইউজ কৰিবলৈ। চবে ভালে থাকক, সুখত থাকক। জয় আই অসম।